खुलुमबाय बे समाव नोंथांमोननि सेराव लानानै फैदों मोनसे खौरां धेमाजि जिल्लानि सिङाव थानाय सिमेन्ट सापरि पन्चायतनि मावखुलियाव दिनै जनाय महकुमा प्रशासन जनाय खोन्दो गुदि सावस्रि फाहामसालिनि बानजायनायाव आरो रायां आर्मी मेडिकेल खोन्दोनि मददजों सिमेन्ट सापरि पन्चायतनि मावखुलियाव प्रि मेडिकेल केम्प खुंदों। प्रि मेडिकेल केम्प खुंनायाव सिमेन्ट सापरि पन्चायत डेकापाम थेलाम सामकं माजरबारि आरो दिमौ ओनसोलनि रायजो राजाफोरा बाहागो लायो। बे हाबाफारियाव सा 100 सुबुंनि बेसेन नाङै ससमा राननानै होयो। हाबाफारियाव बाहागो लायो जनायनि एसडीएमओ डक्टर किशोर कामान, केप्टेन डक्टर राहुल राज, केप्टेन डक्टर दीपा गुप्ता, डक्टर मौसुमी मधुमिता अग्रवाला, डक्टर देवाश्री देव, डक्टर सुशिकान्त फानियां आरो एएनएम जीएनएम आरो आसाफोरा बाहागो लायो। আজি আমি সিমেন্ট চাপৰি গাঁও পঞ্চায়ততে এটা বৃহৎ স্বাস্থ্য মেলা আয়োজন কৰিছোঁ আৰু এই কেম্পটো জোনাই মহকুমা প্ৰশাসন জোনাই ব্লক প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ উদ্যোগত আৰু ৰায়াং আৰ্মি মেডিকেল ইউনিটৰ সহযোগত আমি এই কেম্পটো কৰিছোঁ আৰু ইয়াতে আমি দেখিছোঁ যে বহুত মানুহ এতিয়ালৈকে 385 মানুহ ৰেজিষ্ট্ৰেশ্যন হৈছে। আমি বিশেষকৈ দন্ত বিভাগ, চকু বিভাগ আৰু জেনেৰেল মেডিচিনৰ পৰা আৰম্ভ কৰি অবষ্টেট্ৰিক গাইনীলৈকে আমি ইয়াতে ডক্টৰ আহিছে, আমি পৰীক্ষা কৰি আছোঁ। মানুহ যথেষ্ট ৰাইজৰ সহযোগ আছে আৰু অনাগত দিনতো আমি এনেকুৱা কেম্প কৰিম আৰু আমি ভাবিছোঁ যে আজি যিখিনি ইয়াত মানুহ আহিছে এইখিনি মানুহ উপকৃত হ'ব বুলি ভাবিছোঁ। ধন্যবাদ। চশমা আমাৰ টাৰ্গেট আছে, আমি 100জন মানুহৰ কাৰণে চশমা লৈ আহিছোঁ আৰু ইতিমধ্যে আমি 60জন মানুহক অলৰেডি চশমা দিয়া হৈছে আৰু আমাৰ পৰীক্ষা কৰি থকা হৈছে আৰু 40জনক আমি দিম। টোটেল আজি আমি 100জন মানুহক আমি ফ্ৰী ডিষ্ট্ৰিবিউশ্যন অফ চশমা দিম। ঔষধ পাতি আমি ফ্ৰীকৈ দিছোঁ, যিমানখিনি চাইছোঁ গোটেইখিনি ঔষধ ফ্ৰীকৈ দিয়া হৈছে। আমি যথেষ্ট ঔষধ লৈ আহিছোঁ আৰু যিমানখিনি আমি চিকিৎসা কৰা যিমানখিনি মানুহ ইয়াত আহিছে চবকে আমি ফ্ৰী মেডিচিন দিছোঁ। ৰাইজক স্বাস্থ্য সজাগতাৰ ওপৰত কি আপুনি মেছেজ দিব? ৰাইজৰ স্বাস্থ্য সজাগতাৰ ওপৰত আমাৰ বিশেষকৈ এতিয়া আমি কৰোণাৰ ওপৰতে বেছিকৈ ক'ম। জেনেৰেল স্বাস্থ্যটোতো আছে, বিশেষকৈ আজি আমি কেম্পটো আয়োজন কৰিছিলোঁ দন্ত চিকিৎসাৰ কাৰণে। দন্ত চিকিৎসা মানে ৰাইজৰ ওপৰত দাঁতৰ হাইজিনৰ ওপৰত মানুহৰ জ্ঞান বহুত কম আছে, এইকাৰণে আমি আজি দন্ত চিকিৎসাৰ ওপৰতে গুৰুত্ব দিছিলোঁ আৰু আই চিকিৎসাৰ ওপৰত গুৰুত্ব দিছিলোঁ। লগতে আৰু মই আৰু এটা আহ্বান জনাম, যিখিনি মানুহে ছেকেণ্ড ড'জ ক'ভিড ভেকচিনেশ্যন এতিয়াও ল'বলগীয়া আছে এইখিনি মানুহ যাতে আহি আমাৰ স্বাস্থ্যকেন্দ্ৰসমূহত ক'ভিড ভেকচিন গ্ৰহণ কৰে। মই আপোনালোকৰ জৰিয়তে সমগ্ৰ অসমবাসীলৈ আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ, লগতে আপোনালোককো ধন্যবাদ জ্ঞাপন কৰিছোঁ। এই প্ৰতিকূল বতৰকো নেওচি আপোনালোকে যে আজি আহি সংবাদ সংগ্ৰহ কৰিবলৈ আহিলে তাৰ বাবে পুনৰবাৰ আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিলোঁ। লগতে আজি নিশ্চিতভাৱে ৰাইজৰ সহায় অভূতপূৰ্ব। প্ৰতিকূল বতৰটো আমাৰ জোনাই মহকুমা প্ৰশাসনৰ তৰফৰ পৰা যি উদ্যোগ লৈছিল তথা আমাৰ প্ৰাথমিক ব্লক আমাৰ স্বাস্থ্য খণ্ডৰ তৰফৰ পৰা আৰু আমাৰ গাঁও পঞ্চায়তৰ সহযোগত এই অনুষ্ঠানটো কাৰ্যকৰী কৰা হৈছে। আজি চিমেন্ট চাপৰি গাঁও পঞ্চায়তৰ লগতে আমাৰ দাঁতিকাষৰীয়া ডেকাপাম, তেলাম, মিছামৰা, চমকং, মাজৰবাৰী, ডিমৌ আদি অঞ্চলৰ পৰাও যথেষ্ট সংখ্যক ৰাইজ আহিছে। এই প্ৰতিকূল বতৰটো বৰ্তমানলৈকে এনে হয় প্ৰায় কিমানমান পেচেণ্ট ইয়াত? এই মুহূৰ্তলৈকে আমাৰ সৰ্বসাধাৰণ দৃষ্টিত প্ৰায় 500তকৈ অধিক ব্যক্তিয়ে চিকিৎসা সেৱা গ্ৰহণ কৰিবৰ কাৰণে আগতীয়াকৈ টিকট সংগ্ৰহ কৰিছে, কুপন সংগ্ৰহ কৰিছে। আমি আশা কৰিছোঁ আমাৰ ইয়াতে ঘাইকৈ আজি দন্ত চিকিৎসা, চকুৰ চিকিৎসা, তাৰোপৰি সৰ্বসাধাৰণ যিবিলাক আমাৰ ৰোগ সেই আটাইবিলাক ৰোগকে ইয়াতে পৰীক্ষা কৰা হ'ব আৰু লগত বিনামূলীয়া ঔষধ বিতৰণ কৰাৰ লগতে বিনামূলীয়াকৈ চশমা যোগান ধৰা হৈছে।